অসমীয়া MILHS ছেকেণ্ড ইয়াৰ অসমীয়া গদ্য আনন্দৰাম বৰুৱা উপেন্দ্ৰ চন্দ্ৰ লেখাৰু অতি চমু প্ৰশ্ন উত্তৰ প্ৰতিটো প্ৰশ্নৰ নম্বৰ 1 পাঠভিত্তিক প্ৰশ্ন আনন্দৰাম বৰুৱাৰ ক'ত জন্ম হৈছিল উত্তৰ গুৱাহাটীৰ ৰাজাদুৱাৰ কুৱেশ্যন 2 ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক'লৈ গৈছিল উত্তৰ সুদূৰ ইউৰোপলৈ কুৱেশ্যন 3 আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে এইটো আহিছিল 2016 আৰু 2013ত উত্তৰ মহাবীৰ চৰিত্ৰ কুৱেশ্যন 4 আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা উত্তৰ হেক মুলাৰ মনত ৰাখিবা এইটো বহুত আহে কুৱেশ্যন 5 আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল এইটো আহিছিল 2023 আৰু 2018ত উত্তৰ হ'ব কৰ্ম আৰু সাধনা HS পৰীক্ষাত অহা প্ৰশ্ন উত্তৰ মানে আমাৰ হাই ছেকেণ্ডাৰী ফাইনেলত অহা কুৱেশ্যন এনসাৰ কুৱেশ্যন 6 প্ৰাগজ্যোতিষ পুৰুষৰ সম্বকা বুলি কৈ কোনে গৌৰৱ অনুভৱ কৰিছিল এইটো আহিছিল আমাৰ 2022ত উত্তৰ আনন্দৰাম বৰুৱাই কুৱেশ্যন 7 আনেক আৰ্ডেনৰ অনুবাদক গৰাকীৰ নাম কি এইটো আহিছিল আমাৰ 2020ত উপেন্দ্ৰ চন্দ্ৰ লেখাৰু পিছত আহিছে আমাৰ কুৱেশ্যন 8 আনন্দৰাম বৰুৱাই ল'ৰালি কালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি উত্তৰ অমৰ কু কুৱেশ্যন 9 ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া কোন এইটো আহিছিল 2019ত এইটো চোৱা 2019ত আহিছিল এই উত্তৰ হ'ব আনন্দৰাম বৰুৱা কুৱেশ্যন 10 অলপ ওপৰত উঠাই দিছোঁ কুৱেশ্যন 10 উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখনিৰ নাম কি এইটো আহিছিল আমাৰ 2017ত এইটো চোৱা তোমালোকৰ টাইম দিয়া আছে কেতিয়া আহিছিল HS ফাইনেলত মানে হাই ছেকেণ্ডাৰীত ফাইনেলত কেতিয়া আহিছিল এইটো আহিছিল 2017ত উত্তৰটো হ'ব কথাগুৰু চৰিত্ৰ এতিয়া আমি প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ কেইটা আলোচনা কৰিম এইকেইটা মানে আমাৰ যেইকেইটা এক্সামত প্ৰি ফাইনেল হয় সেইকেইটা এনসাৰ কুৱেশ্যন 11 আনন্দৰাম বৰুৱাৰ জন্ম কিমান চনত হৈছিল উত্তৰ 1850 চনৰ 21 মে'ত কুৱেশ্যন 12 কিহৰ গুণত আনন্দৰাম বৰুৱাক অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল উত্তৰ একাগ্ৰতাৰ গুণৰ বলত কুৱেশ্যন 13 মানুহৰ সাৰ্ববস্তু কি উত্তৰ জ্ঞান কুৱেশ্যন 14 আনন্দৰাম বৰুৱাক কিহে ম আৰু অমৰ কৰি তুলিছে উত্তৰ একান্তভাৱে জ্ঞান চৰ্চা কৰাৰ বিশেষ গুণে কুৱেশ্যন 14 কোন চনত আনন্দৰাম বৰুৱাৰ মৃত্যু হয় উত্তৰ 1889 চনৰ 19 জানুৱাৰীত এতিয়া আমি দীঘলীয়া প্ৰশ্ন উত্তৰ এই প্ৰশ্নকেইটাৰ 4 পৰা 5 নম্বৰ আছে পাঠভিত্তিক প্ৰশ্ন উত্তৰ যিকেইটা আমাৰ চেপ্টাৰৰ পিছত আছে আনন্দৰাম বৰুৱাৰ যি চেপ্টাৰটো আছে তাৰ পিছত যিকেইটা কুৱেশ্যন আছে লং কুৱেশ্যন সেইকেইটা কুৱেশ্যন 1 মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে আনন্দৰাম বৰুৱাৰ পাঠটিৰ আধাৰত বুজাই লিখা উত্তৰ উক্ত ব্যাখ্যাশাৰী উপেন্দ্ৰনাথ লেখাৰুদেৱে আনন্দৰাম বৰুৱাৰ আদে আৰু কৰ্মৰ কথা ক'বলৈ গৈ মন্তব্য কৰিছে আনন্দৰাম বৰুৱাই অসমৰে এখন সৰু গাঁৱত আন সাধাৰণ অসমীয়াৰ দৰে শাক-পাত কুঁহিয়াৰকে খাই ডাঙৰ দীঘল হৈছিল বুলি লেখাৰুদেৱে কৈছিল কিন্তু আনন্দৰাম বৰুৱা একান্তভাৱে জ্ঞান চৰ্চা কৰিছিল এয়াই তেওঁৰ বিশেষত্ব এয়ে তেওঁক ম আৰু অমৰ কৰি তুলিছিল এতিয়া অলপ ওপৰত উঠাই দিওঁ তেওঁৰ মূল্যৱান সংস্কৃতৰ গ্ৰন্থসমূহৰ কাৰণে তেওঁ সদায় পূজনীয় হৈ থাকিব ইয়াৰ উপৰিও তেওঁ তেওঁৰ জীৱনত যিবিলাক আদৰ্শ দেখুৱাই গৈছে সেইবোৰ সদায় অনুকৰণ কৰিবলগীয়া গতিকে পথ দেখাই
পথ দেখাওঁতাৰূপে আনন্দৰামক সদায় স্মৰণ কৰি আকাৰহীন আনন্দৰামক স্মৃতিমন্ত কৰি সদায় চকুৰ আগত ৰখাৰ পোষকতা অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে কৰিছে। অধ্যাপক লেখাৰুদেৱৰ মতে প্ৰকৃততে মহাপুৰুষসকলৰ পদাংক অনুসৰণ কৰি প্ৰত্যেক মানুহে নিজকে উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে। পিছতে আমি কুৱেশ্যন 2ত আহিছোঁ। একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেদৰে সহায় কৰিছিল? এইটো আহিছিল আমাৰ 2015 চনত আৰু 2018 চনত আহিছিল। উত্তৰ, একাগ্ৰতাৰ গুণতে আনন্দৰাম বৰুৱাই অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল। একাগ্ৰতাৰ গুণে আনন্দৰাম বৰুৱাক মহামহ আৰু শক্তিদান কৰি সকলে সকলো লাভৰ লগতে একাগ্ৰ সাধন কৰিবলৈ কৈছিল। ল'ৰাকালতে ভাওনা আদি অভিনয় উৎসৱত যোগ দেওঁতা আনন্দৰাম যেনে একমনা আছিল, সেইদৰে লিখা-পঢ়াৰ বিষয়তো তেওঁ একমনা আছিল। সেয়েহে গোটেই অমৰকোষখিনি তেওঁ ল'ৰাকাল তেওঁ কণ্ঠস্থ কৰিব পাৰিছিল। নানা কোবাবক মনত ঠাই দিলে আৰু মন পুতি নালাগিলে কোনো এনেদৰে পাঠ আয়ত্ত কৰিব নোৱাৰে আৰু কোনো বিষয়তে সফল হ'ব নোৱাৰে। আনন্দৰাম বৰুৱা কৰ্মত একনিষ্ঠভাৱে লিপ্ত আছিল। তেওঁ একাগ্ৰতাৰে জ্ঞান চৰ্চাৰ অনুৰাগ সাধনাক প্ৰবলভাৱে আয়ত্ত ৰাখিছিল। কুৱেশ্যন 3, আনন্দৰাম বৰুৱাৰ আদৰ্শৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ বুজাই লিখা। উত্তৰ, আনন্দৰাম বৰুৱাই জীৱন আৰু কৰ্মৰ দ্বাৰা তেওঁ জাতিসমূহ আৰু পঞ্চতাৰ ঐক্য সাধন কৰিছিল। এনে এজন প্ৰতিভাশালী লোকৰ মৃত্যুত গোটেই জগতত শোকাভিভূত হৈ পৰাটো স্বাভাৱিক। আনন্দৰামৰ আগতে সংস্কৃত চৰ্চা বৰ বিশেষ আলোচৰকমে হৈছিল বুলি ক'ব নোৱাৰি। পঞ্চতাৰ লোকসকলে প্ৰচাৰ জ্ঞানৰাজিৰ বিশেষ আলোচনা কৰিবলৈ সুবিধা পোৱা নাছিল। কিন্তু আনন্দৰামৰ পিছত এই কাম উজু হৈ পৰিছিল। গতিকে পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ আসন অতি উচ্চ। তেওঁকে আদৰ্শ কৰি ভাৰততো বহুতো সংস্কৃত চৰ্চা কৰিবলৈ ধৰিলে। আমাৰ অসমৰ লোকসকলৰ তেওঁ গৌৰৱৰবী। তেওঁৰ অনুসন্ধান স্পৰ্শা কৰ্ম আৰু খ্যাতিত বিস্ময়ান্বিত হৈ অসমৰ লোকসকলৰ আত্মস্মৃতি জাগি উঠিল। অসমীয়াই আনন্দৰামক কেতিয়াও পাহৰিব নোৱাৰে। খ্যাতি লাভ কৰিছে সেই সকলো প্ৰকৃতপক্ষে আনন্দৰামৰ আদৰ্শত কৰিছে। মই আদৰ্শৰ কথা আলোচনা কৰি তেওঁৰ স্মৃতিত মন্দিৰ স্থাপন কৰি তেওঁৰ স্মৃতিত গ্ৰন্থাদি ৰচনা কৰি অনুসন্ধান সমিতি আদিৰ সূত্ৰপাত কৰি আমি নিজকে উন্নতিৰ পথত পৰিচালিত কৰিব পাৰোঁ আৰু আদৰ্শৰ প্ৰতি শ্ৰদ্ধা দেখুৱাই আমাৰ নিজৰ মনোবৃত্তি আৰু শিক্ষা সাধনাৰ পৰিচয় দিব পাৰোঁ। এতিয়া আমি চমু প্ৰশ্ন উত্তৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ চমু প্ৰশ্ন উত্তৰ প্ৰতিটো প্ৰশ্নৰ মূল্যায়ক 2 পাঠভিত্তিক প্ৰশ্ন কুৱেশ্যন 1 আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া? এইটো আহিছিল 2013ত। উত্তৰ, আনন্দৰাম বৰুৱাৰ পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধা, দেশৰ প্ৰতি ভক্তি, জ্ঞান চৰ্চাৰ প্ৰতি স্পৰ্শাত্মক কৰ্মনিষ্ঠতা আদি গুণবোৰ সদায় অনুকৰণ কৰিবলগীয়া। কুৱেশ্যন 2 আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে কিয় ইউৰোপলৈ যাবলৈ সাহস কৰা নাছিল? এইটো বহুত ইম্পৰ্টেণ্ট হয়, আহি থাকে। উত্তৰ, আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ সাহস কৰা নাছিল। কাৰণ পথ দুৰ্গম হোৱাৰ বাবে মানুহে ভয় কৰিছিল। এনে ভয়ৰ বাহিৰে বিলাতলৈ গ'লে জাতি যোৱা ভয়টো আছিল।
কুৱেশ্যন 3 কেনেদৰে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল? এইটো আহিছিল 2017। উত্তৰ আনন্দৰাম বৰুৱা ভাৰত বিখ্যাত পণ্ডিতসকলৰ শাৰীত বহিও নিজকে দুৰ্বেশ্বৰী আৰু গগৰৰামৰ পুত্ৰ তথা পৰশুৰামৰ আৰু জানকীৰামৰ বাট্টু বুলি পৰিচয় দি সন্তোষ লাভ কৰিছিল। কুৱেশ্যন 4 আনন্দৰাম বৰুৱাৰ নিজ দেশৰ প্ৰতি ভক্তিত কম নাছিল, বুজাই লিখা। উত্তৰ দেৱ-মাতৃক সুযোগ্য সন্তান আনন্দৰাম বৰুৱাই দেশ তথা মাতৃভূমি অসমক অন্তৰৰ পৰা ভক্তি কৰিছিল। প্ৰাগজ্যোতিষ পুৰুষক লৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁ নিজৰ গ্ৰন্থৰ মাজত য'তেও সুবিধা পাইছিল তাতেই দুয়োটা নাম তথা ইয়াৰ ঐতিহ্যৰ কথা উল্লেখ কৰিছিল। প্ৰাগজ্যোতিষ পুৰুষৰ সম্ভৱ বুলি তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁ মহাবীৰ চৰিত্ৰৰ সংস্কৃত ব্যাখ্যাত কামৰূপৰ ভাওনাৰ বিষয়ে উল্লেখ কৰিছে। এনেদৰে আনন্দৰামে নিজ দেশৰ প্ৰতি শ্ৰদ্ধা দেখুৱাইছিল। কুৱেশ্যন 5 কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজা হৈ থাকিব? উত্তৰ কৰ্মৰ প্ৰতি থকা আনন্দৰাম বৰুৱাৰ একাগুণ জ্ঞান চৰ্চাৰ বাবে দেখুওৱা আদৰ্শ আৰু ৰচনা কৰা সংস্কৃতৰ মূল্যৱান গ্ৰন্থসমূহ আৰু দেশৰ প্ৰতি অতি ভক্তিৰ বাবে আনন্দৰাম বৰুৱা সদায় পূজা হৈ থাকিব। এইচএছ ফাইনেল এক্সামত অহা প্ৰশ্ন উত্তৰ। কুৱেশ্যন 6 অসমীয়া আৰু ভাৰতীয় হিচাপে ভাৰতীয় প্ৰশাসনীয় সেৱা প্ৰতিযোগিতাত আনন্দৰাম বৰুৱাৰ স্থান কি আছিল? এইটো আহিছিল 2023। উত্তৰ অসমীয়া হিচাপে প্ৰথম, ভাৰতীয় হিচাপে পঞ্চম। কুৱেশ্যন 7 তোমাৰে আনন্দ বৰুৱাই কবিতা শাৰীটো কোনজন কবিৰ কোনটো কবিতাৰ পৰা তুলি অনা হৈছে? এইটো আহিছিল 2022 আৰু 2020। উত্তৰ তোমাৰে আনন্দ বৰুৱাই কবিতা শাৰীটো লক্ষ্মীনাথ বেজবৰুৱাৰ অসম সংগীত কবিতাৰ পৰা তুলি দিয়া হৈছে। কুৱেশ্যন 8 আনন্দৰাম বৰুৱাৰ মতে কৰ্মৰ স্বৰূপ কি? এইটো আহিছিল 2022। উত্তৰ আনন্দৰাম বৰুৱাৰ মতে কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। তেওঁৰ মূলমন্ত্ৰ আছিল কৰ্মৰ বাবে প্ৰশংসা নিবিচাৰাটোৱে প্ৰকৃত কৰ্মীৰ চিন। কুৱেশ্যন 9 প্ৰকৃষ্ট আৰু অনিয়া-অনি শব্দ দুটাৰ অৰ্থ কি? এইটো আহিছিল 2019। উত্তৰ প্ৰকৃষ্ট উত্তম বা শ্ৰেষ্ঠ, অনিয়া-অনি পৰস্পৰে দ্বৈত অস্বীকাৰ কৰা। এতিয়া আমি কুৱেশ্যন 11ত আহোঁ। কুৱেশ্যন 10ত আহোঁ। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ সম্পাদিত গ্ৰন্থ দুখনৰ নাম লিখা। এইটো আহিছিল 2018। উত্তৰ ভক্তি বিবেক আৰু কথা সাহিত্য। কুৱেশ্যন 11 কিহৰ বাবে আনন্দৰামে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল? এইটো আহিছিল 2016। উত্তৰ আনন্দৰাম বৰুৱাই কৰ্মত এক নিষ্ঠভাৱে লিপ্ত থকা বাবে আৰু জ্ঞান চৰ্চাৰ অনুৰাগ অতি প্ৰবল থকা বাবেই চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। এতিয়া আমি চমু প্ৰশ্ন উত্তৰ, প্ৰতিটো প্ৰশ্নৰ মূল্যায়ক 2। কুৱেশ্যন 12 আনন্দৰাম বৰুৱাক কিহে মোহ আৰু অমৰত্ব কৰি তুলিছিল? উত্তৰ আনন্দৰাম বৰুৱাই একান্তভাৱে জ্ঞান চৰ্চা কৰিছিল। ইয়ে তেওঁৰ বিশেষত্ব। ইয়ে আনন্দৰাম বৰুৱাক মোহ আৰু অমৰ কৰি তুলিছিল। কুৱেশ্যন 13 ক'ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱাই অগাধ পণ্ডিত হৈছিল? এইটো আহিছিল 2014। উত্তৰ ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱাই অগাধ পণ্ডিত হৈছিল। কুৱেশ্যন 14 দেশৰ প্ৰতি আনন্দৰাম বৰুৱাৰ কি মহদান আছিল? উত্তৰ বিশেষকৈ সংস্কৃত ভাষা আৰু সাহিত্যকে আনন্দৰামে ভাল পাইছিল। তাৰে বিশেষ চৰ্চা কৰি নিজ প্ৰতিভাকে তেওঁ জগতত চিৰকাললৈ অসমীয়াৰ সন্মান কৰালৈ আৰু আন অসমীয়াক দেশৰ উন্নতিৰ পথৰ ইংগিত দি গ'ল। দেশৰ প্ৰতি তেওঁৰ মহদান। কুৱেশ্যন 15 উপেন্দ্ৰনাথ লেখাৰুৰ অনুবাদকমূলক গ্ৰন্থ দুখনৰ নাম লিখা। উত্তৰ শ্ৰী ৰামকৃষ্ণৰ উপদেশ আৰু ধৰ্মপদ বা আনেক আৰ্ডেন। কুৱেশ্যন
16 আনন্দৰাম বৰুৱাই ক'ৰ পৰা কোন চনত আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল? উত্তৰ আনন্দৰাম বৰুৱাই কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা তেওঁ 1869 চনত আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। কুৱেশ্যন 17 উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখনি কোন চানত অনুষ্ঠিত হৈছিল? উত্তৰ 1970 চনৰ ডিং অধিৱেশনত।